বঙাইগাঁৱৰ যি হত্যাকাণ্ড আছিল সেই হত্যাকাণ্ডটোৰ আচল গুৰি ধৰোঁতা আছিল নিজ পত্নী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। আপোনালোকক প্ৰতিবেদনটো সম্পূৰ্ণ দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ যে যদি আজি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডই লৈছে নতুন পাক। ৩ লাখ টকা দি ছুপাৰী কিলাৰৰ হতুৱাই পত্নীয়ে হত্যা কৰিছিল পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক। পত্নীসহ ৭ অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ তদন্তত ইউটাৰ। পত্নীয়ে হত্যা কৰিছিল চন্দ্ৰকান্ত দাসক। খুলখালিৰে মিলি ছুপাৰী কিলাৰৰ হতুৱাই চন্দ্ৰকান্ত দাসক হত্যা কৰি ঘটনাস্থলীত নাটক ৰচিছিল পত্নীয়ে। স্বামীক হত্যা কৰি আনলৈ দুখ ঠেলি দিব খোজা চন্দ্ৰকান্ত দাসৰ পত্নীক ধিক্কাৰ স্থানীয় লোকৰ। আৰু সেই লোকক যে পাইছে সেই লোকক শাস্তি দিব লাগে, এইটোৱেই কথা। যাতে গাঁৱত হিংসা দুৰ্ঘটনা নাহে, যাতে দ্বিতীয়তে আৰু এনেকুৱা ঘটনা নহয়, প্ৰশাসনে আদৰ্শগত শাস্তি দিয়ক। সিদিনাখন এতিয়া যিটো তাই বোকা বাজ্য কৰিলে, এতিয়া অলপ সন্দেহ কৰিছিল তাৰে মাইকীটোৱে যে এনেকুৱা কাণ্ড কৰিছে, তাক দেখা পোৱাৰ পিছত চবে তাতকৈ ঘৃণা কৰিছে। স্বামীক হত্যা কৰাৰ পাছত নাটক ৰচা নীলিমা কছাৰী অৱশেষত জালত পৰিল বঙাইগাঁও আৰক্ষী। কেৱল পত্নীয়ে নহয়, ৩০ জুনৰ বিয়লি চন্দ্ৰকান্ত দাসৰ খুলখালি বিনিমা কছাৰীৰ লগতে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আন ৬টা ছুপাৰী কিলাৰক। ২৯ জুনত একে সময়তে সমান্তৰাল অভিযান চলাই শ্বিলং, গুৱাহাটী, চিৰাং, কোকৰাঝাৰ আৰু গোৱালপাৰাৰ পৰা বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মনোজ বসুমতাৰী, চাগ্ৰা নাৰ্জাৰী, জুৱেল দৈমাৰী, লোকেন্দ্ৰ বসুমতাৰী, জ্যোতিষ দৈমাৰী আৰু নকুল ইছৱাৰী। ইউপি ছেক্ৰেটাৰীৰ মাৰ্ডাৰত ৱাইফ নীলিমা কছাৰী আৰু তেখেতৰ চিষ্টাৰ বিনিমা কছাৰী, এটা নেফিউ আছে মনোজ বসুমতাৰী, নকুল ঈশ্বৰী, জ্যোতিষ দৈমাৰী আৰু জুনেল দৈমাৰী, ইয়াৰ লগত মিলি পেলাই এইটো মাৰ্ডাৰটো প্লান কৰিলে। ২৬ জুনৰ দুপৰীয়া কাহিদুবাৰ এইখন চাহ দোকানৰ বাহিৰত চন্দ্ৰকান্ত দাসক গুলীয়াই হত্যা কৰিছিল নকুল ইছৱাৰীয়ে। তাৰ পাছত AS267826 নম্বৰৰ বাইকখনেৰে জ্যোতিষ দৈমাৰীৰ সৈতে পলাইছিল নকুল ইছৱাৰী। ১.৫ মাহ পূৰ্বে ভনীয়েক বিনিমা কছাৰীৰে মিলি স্বামীক হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল নীলিমা কছাৰীয়ে। और ये सब एक्स NDFB कार्डर হয়। 17 তাৰিখ জুনেল দাইমাৰী जो আছে 17 তাৰিখৰ পৰা ইয়াতে আহিলে, ইয়াতে ৰেকি কৰিলে। আৰু 3জন जो আছিলে ই 24 তাৰিখ আৰু 25 তাৰিখ ৰেকি কৰিলে আৰু 26 তাৰিখ কামটো এক্সিকিউট কৰা হ'ল। ভনীয়েকৰ হাতত নীলিমাই তুলি দিছিল ৩ লাখ টকা। চন্দ্ৰকান্ত দাসক হত্যা কৰিবলৈ ভাগিনীয়েক মনোজ বসুমতাৰীক ১ লাখ টকা আগধন দিলে বিনিমা কছাৰীয়ে। সেই ১ লাখ টকাৰ এটা অংশৰে ডিমাপুৰৰ পৰা 7.56 পিষ্টল আৰু কেইবাজাৰো গুলী কিনি আনিলে জ্যোতিষ দৈমাৰীয়ে। পিষ্টল গোটোৱাৰ পাছত মনোজ বসুমতাৰী, চাগ্ৰা নাৰ্জাৰী, জুৱেল দৈমাৰী, জ্যোতিষ দৈমাৰী আৰু নকুল ইছৱাৰীয়ে কেইবাদিনো ঘটনাস্থলী পৰিদৰ্শন কৰি ২৬ জুনৰ দিনা গুলীয়াই হত্যা কৰিলে চন্দ্ৰকান্ত দাসক। জুনেল দৈমাৰী এই ৱেপন 7.65 mm পিষ্টল নাগালেণ্ডৰ পৰা আনিছিলে, ডিমাপুৰৰ কিনি আনিছিলে और गुवाहाटीत वेपन तो सागरा नार्जारी को दिया हल। एक दिन आगत वेपन सागरा ताते थले और इ तो किलिंग होवार पिছত आको गई पेলাই कोकराझारत वेपन लुकाई दिले और तार पिছত सब निजर निजर ठाई शिलंग, गुवाहाटी, रुनिघाटा, चिरांग सब जगह गुसी गल।
চন্দ্ৰকান্ত দাসৰ পত্নীৰ ভাষ্যৰ আধাৰত প্ৰথমে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিপনচিলা পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী জছবৰ নাৰ্জাৰীক। কিন্তু 3 দিনৰ জেৰাতো জছবৰ নাৰ্জাৰীয়ে অভিযোগ স্বীকাৰ নকৰাত তদন্তৰ গতি সলনি কৰি বঙাইগাঁও আৰক্ষীয়ে লাভ কৰিলে ঈৰ্ষণীয় সফলতা। তদন্তত ইউটাৰ্ণ মাৰি চন্দ্ৰকান্ত দাসক হত্যা কৰাৰ অভিযোগত পত্নী নীলিমা কছাৰী আৰু খুলখালী বিনিমা কছাৰীৰ লগতে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আন 6টা অভিযুক্ত। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। ধৃত চুপাৰী কিলাৰ মনোজ বসুমতাৰী আছিল NPPৰ প্ৰাৰ্থী। 2021 চনত দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল মনোজ। চন্দ্ৰকান্তক হত্যাৰ বাবে মনোজে লৈছিল 3 লাখ টকাৰ চুপাৰী। স্বাভাৱিকতে অতি চাঞ্চল্যকৰ এটা তথ্য সন্মুখলৈ আহিছে এই বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ সন্দৰ্ভত। ধৃত চুপাৰী কিলাৰ মনোজ বসুমতাৰী আছিল NPPৰ প্ৰাৰ্থী। এটা ৰাজনৈতিক দলৰ নিৰ্বাচনৰ প্ৰাৰ্থী আছিল। 2021 চনত দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল মনোজ। আমাৰ সতীৰ্থ সাংবাদিক অৰূপ নাথ আছে ফোন লাইনত। অৰূপ, অতি তাৎপৰ্যপূৰ্ণ খবৰ। নিশ্চয়কৈ প্ৰাঞ্জল, কেৱল নিউজ 18ত সেই তথ্য আহি পৰিছে আৰু নিউজ 18 এক্সক্লুচিভ বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু যিগৰাকী চুপাৰী কিলাৰ মনোজ কুমাৰ বসুমতাৰীক যি টকা দিয়া হৈছিলে চন্দ্ৰকান্ত দাসক হত্যা কৰিবৰ কাৰণে, আৰু সেই মনোজ কুমাৰ বসুমতাৰীৰ প্ৰকৃত ঘৰ হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰ পুখুৰীপাৰা গাঁৱত। আৰু সেই মনোজ কুমাৰ বসুমতাৰী 2021 চনত NPPৰ প্ৰাৰ্থী হৈ দুধনৈৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু সেইবাৰ নিৰ্বাচনৰ যি ফলাফল আছিলে 1190টা ভোট লাভ কৰিছিলে দুধনৈ সমষ্টিৰ পৰা। এই মনোজ কুমাৰ বসুমতাৰীৰ কিছু তথ্য ছুপাৰ এক্সক্লুচিভ নিউজ 18ৰ হাতত আহি পৰিছে। আৰু সেয়া হৈছে যি প্ৰাক্তন NDAB সদস্য এই মনোজ কুমাৰ বসুমতাৰী, আৰু যি সময়ত ম্যানমাৰত আছিলে বা যি সময়ত জংঘলত আছিলে, আৰু ৰঞ্জন দৈমাৰী গোটৰ সদস্য আছিলে মনোজ কুমাৰ বসুমতাৰী। আৰু সেই সময়ত ৰঞ্জন দৈমাৰীৰ এক প্ৰকাৰ ৰাইট হেণ্ড আছিলে এই মনোজ কুমাৰ বসুমতাৰী। সেই তথ্য নিউজ 18ৰ আগত আহি পৰিছে আৰু বিশ্বস্ত সূত্ৰৰ পৰা এই তথ্য আমি লাভ কৰিছো। আনহাতে আজি বিয়লিৰ ভাগত যি বেনিমা কছাৰী, যিগৰাকী চন্দ্ৰকান্ত দাসৰ পত্নীৰ ভগ্নী, তেওঁৰ যি বাসগৃহ আছে দুধনৈ বাসগৃহত অভিযান চলাইছিলে বঙাইগাঁও আৰক্ষী। আৰু অভিযান চলাই 2 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে দুধনৈ শিয়ালমাৰী বাসগৃহৰ পৰা। আনহাতে এটা কথা যদি প্ৰাঞ্জল মই কওঁ, এই বেনিমা কছাৰীৰ যি স্বামী ৰাজীৱ বসুমতাৰীৰ প্ৰকৃত ঘৰ হৈছে লক্ষীপুৰৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পুখুৰীপাৰা গাঁৱত। আৰু একেখন গাঁৱৰে যুৱক হৈছে মনোজ কুমাৰ বসুমতাৰী। আৰু মনোজ কুমাৰ বসুমতাৰী, বেনিমা কছাৰী আৰু ৰাজীৱ বসুমতাৰীৰ এক সুসম্পৰ্ক আছিলে দীৰ্ঘদিনৰ পৰা, যিহেতু একেখন গাঁৱৰে লোক আছিলে। আৰু দীৰ্ঘদিনৰ পৰাই বেনিমা কছাৰী আৰু ৰাজীৱ বসুমতাৰীৰ সৈতে দীৰ্ঘদিনৰ পৰাই আচলতে সুসম্পৰ্ক আছিলে। হয়তো অনুমান কৰিব পাৰি যি চুপাৰী দিছিলে, যি টকা দিছিলে নীলিমা কছাৰীয়ে, যি পত্নী চন্দ্ৰকান্ত দাসৰ পত্নী যি চুপাৰী দিছিলে, হয়তো বেনিমা কছাৰীৰ জৰিয়তে এই টকা মনোজ কুমাৰ বসুমতাৰীক দিছিলে। হয়তো এইটো কথা আমি এই মুহূৰ্তত ক'ব পাৰো। কিন্তু নিউজ 18ত এক্সক্লুচিভলি এই তথ্য আহি পৰিছে যে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে এইগৰাকী মনোজ ৰাজনীতিৰ ক্ষেত্ৰৰ সৈতে জড়িত আছিল নে? মানে কালিলৈকে বা পৰহিলৈকে গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে সেই তথ্যটো প্ৰাঞ্জল এই মুহূৰ্তত ক'ব পৰা টান, কাৰণ একাংশ এনেকুৱা লোক আহে নিৰ্বাচনৰ পূৰ্বে আচলতে ৰাজনীতিত সক্ৰিয় হৈ পৰে। আৰু তেনেকুৱা এক ঘটনাৰে ক'ব পাৰি আচলতে 2021 চনত NPPৰ সৈতে যিহেতু জড়িত হৈ আছিলে, NPPৰ হৈ আচলতে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে দুধনৈৰ পৰা আৰু নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। আৰু শেহতীয়াভাৱে আচলতে কোন দলৰ সৈতে জড়িত হৈ আছিলে সেই তথ্য আমাৰ হাতত নাই। হয়তো অহাকালিৰ ভিতৰত সেই তথ্য আমি যোগাৰ কৰিম প্ৰাঞ্জল। কিন্তু ৰঞ্জন দৈমাৰীৰ ৰাইট হেণ্ড অতি বিশ্বস্ত আছিলে এই মনোজ কুমাৰ বসুমতাৰী, যি সময়ত ৰঞ্জন দৈমাৰী আচলতে আত্মসমৰ্পণ কৰাৰ পূৰ্বত বা অস্ত্ৰ সম্বৰণ কৰাৰ পূৰ্বত যেতিয়া জংঘলত আছিলে, যেতিয়া ৰঞ্জন দৈমাৰী গোট আছিলে, সেই গোটৰে সক্ৰিয় সদস্য আছিলে এই মনোজ কুমাৰ বসুমতাৰী। আৰু মনোজ কুমাৰ বসুমতাৰীৰ সৈতে বেনিমা কছাৰী আৰু বেনিমা কছাৰীৰ যি স্বামী ৰাজীৱ বসুমতাৰীৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছিলে, যিহেতু
ৰাজীৱ বসুমতাৰীৰ ঘৰ পুখুৰী পাৰতে আছিলে, যদিও বা এতিয়া দুধনৈ শিয়ালমাৰীত তেখেতসকলে স্থায়ীভাৱে থাকিবলৈ লৈছে, কিন্তু প্ৰকৃত ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰতহে আছিলে। প্ৰাঞ্জল। অৰূপ, ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তৰ বিগ এক্সপ'জ বঙাইগাঁৱৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ এয়া চাঞ্চল্যকৰ তথ্য। ধৃত চুপাৰী কিলাৰ মনোজ বসুমতাৰী আছিল NPPৰ প্ৰাৰ্থী। 2021 চনত দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল মনোজ, আৰু সেইগৰাকী মনোজেই 3 লাখ টকা লৈ এইগৰাকী সচিবক হত্যা কৰিলে। ৰাজনীতিৰ ক্ষেত্ৰৰ সৈতে জড়িত এই মনোজ বসুমতাৰী NDFৰ ৰঞ্জন দৈমাৰীৰ সোঁহাত আছিল, আৰু তাৰপাছত আত্মসমৰ্পণ কৰি ৰাজনৈতিক ক্ষেত্ৰত জঁপিয়াই পৰিছিল। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত জঁপিয়াই পৰাৰ মাজতে তেওঁ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ, আৰু এইবাৰ যিহেতু এই হত্যাকাণ্ডৰ সৈতে তেওঁ সাঙুৰ খাই পৰিছে, সেয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। 4 দিনৰ আৰক্ষীৰ জিম্মাত বঙাইগাঁও কাণ্ডৰ 8 অভিযুক্ত। আৰক্ষীৰ জিম্মাত মৃত পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসৰ পত্নী আৰু খোলখালীয়ে আজি আটাইকে হাজিৰ কৰোৱা হৈছিল আদালতত। ইফালে চন্দ্ৰকান্ত দাসৰ খোলখালীয়েকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে চুপাৰী কিলাৰক দিবলগীয়া 2 লাখ টকা। চন্দ্ৰকান্তৰ খোলখালীয়ে নিয়োগ কৰিছিল চুপাৰী কিলাৰ। আমাৰ সাংবাদিক উপানন্দ শৰ্মা আছে ফোনলাইনত। উপানন্দ, অধিক তথ্য বিচাৰিছোঁ। আজি 8 গৰাকী অভিযুক্তক বঙাইগাঁও আদালতত হাজিৰ কৰা হয়, আৰু আদালতে তেওঁলোকক 4 দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত প্ৰদান কৰে। আৰু যিহেতু আৰক্ষীয়ে কোনো ক্লু ৰাখিব বিচৰা নাই যে 8 গৰাকীৰ অতিৰিক্ত কোনোবা লোক জড়িত আছে নেকি, সেইখিনি তদন্ত কৰিব বিচাৰিছে। কিন্তু আমি যিমান দূৰ জানিছোঁ বা আৰক্ষীয়ে জানিব পাৰিছোঁ, প্ৰায় তদন্ত প্ৰক্ৰিয়া সমাপ্তই হৈছে। আৰু গতিকে যিহেতু অইন লোক তেনেধৰণৰ থকাৰ কোনো সম্ভাৱনা নাই, তথাপিও আৰক্ষীয়ে এওঁলোকক জেৰা কৰিব আৰু জেৰা কৰি তথ্য উদ্ঘাটনৰ চেষ্টা চলাব, আৰু সেইকাৰণে তেওঁলোকক 4 দিনৰ জিম্মাত লোৱা হৈছে। আৰু আটাইকেইগৰাকীকে স্বাস্থ্য আদি পৰীক্ষা কৰা হৈছে, আৰু সম্প্ৰতি বঙাইগাঁও সদৰ থানাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে জেৰা চলাই থকা হৈছে, আৰু আশা কৰা হৈছে নতুন তথ্য আৰক্ষীয়ে লাভ কৰিব। কিন্তু এটা কথা ক'ব লাগিব, যি কেইগৰাকী আচলতে মুঠতে 5 গৰাকী চুপাৰী কিলাৰ আছিলে, আৰু 5 গৰাকীৰ যদি পূৰ্বৰ ৰেকৰ্ড চাই তেতিয়াহ'লে বিভিন্ন অপৰাধ বা তেওঁলোকে অতি দুৰ্ধৰ্ষ। জ্যোতিষ দৈমাৰীৰ কথা চাই তেতিয়াহ'লে দেখিব তেওঁ এজন অস্ত্ৰ ব্যৱসায়ী। সঘনাই বিভিন্ন অবৈধ অস্ত্ৰ তেওঁ সৰবৰাহ কৰে, বা অস্ত্ৰ কিনা বেচাত তেওঁ সিদ্ধহস্ত। আৰু কেনা বসুমতাৰী দুৰ্ধৰ্ষ যি ডকাইত আছে, ডকাইতৰ দলৰ তেওঁ গোটৰ তেওঁ সদস্য। গতিকে অতি দুৰ্ধৰ্ষ এই জ্যোতিষ দৈমাৰী। আৰু যদি মনোজ বসুমতাৰী, তেওঁৰ মনোজ বসুমতাৰীৰ যদি ইতিহাস চাই, তেওঁ এটা ৰাজনৈতিক দলৰ সৈতে জড়িত আছিলে। এই কেৱল ৰাজনৈতিক দলৰ সৈতে নহয়, তেওঁ গুৱাহাটীত থাকি তেওঁ ভূমি দখল, অবৈধভাৱে দখল, ভূমাফিয়া আদি বিভিন্ন ধৰণৰ কাৰ্যকলাপত জ্যোতিষ, ইয়াৰ লগতে মনোজ বসুমতাৰী, ছাগৰা নাৰ্জাৰী, এওঁলোকে এটা গোট আছিলে, আৰু যিটোৱে ভূমি দখলৰ দৰে ঘটনাত জড়িত আছিলে। গতিকে এওঁলোকৰ যি ইতিহাস চাই কিন্তু অপৰাধ ভৰা বা তেনেধৰণৰ কাৰ্যকলাপৰে জড়িত, আৰু সেইসমূহ আৰক্ষীয়ে আচলতে পোহৰলৈ আনিব চেষ্টা কৰিছে, আৰু যাৰ কাৰণে অধিক জেৰাৰ পোষকতা কৰিছে, আৰু জেৰা চলাই থকা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে যদি তেওঁলোকৰ ইতিহাস চাই, যদি ঘটনা 26 জুনৰ ঘটনাৰ যদি তেওঁলোকৰ স্বীকাৰোক্তি চাই, অতি ভয়াৱহ। দুজনে বাইকত উঠি, নকুল আৰু জ্যোতিষ বাইকত উঠি আহিছিলে, নকুলে একেবাৰে কাষৰ পৰা গুলিয়াই গৈছিলে, কিন্তু অইন এখন বলেৰো বাহনত কিন্তু আন 2জন আছিলে, আৰু আন 2জন যুৱকে চুপাৰী কিলাৰে তেওঁলোকৰ গতিবিধি পৰীক্ষা কৰিছিলে। আৰু ছাগৰা আৰু জলেন, এই 2জনে যেতিয়া ঘটনা সংঘটিত হয়, কাষত গৈ আকৌ এখন বলেৰো লৈ গৈ তেওঁলোকে চাইছিলে যে প্ৰকৃততে হত্যা হৈছে নে হোৱা নাই। আৰু তেওঁলোকে যিহেতু 2 লাখ টকা পাবলৈ আছিলে, গতিকে 1 লাখ টকা পাইছে, 3 লাখ টকাৰ ভিতৰত 1 লাখ টকা পাইছে, 2 লাখ টকা পাব বাকী আছিলে। গতিকে সেই টকাটো ল'ব লাগে মৃত হলেহে। গতিকে তেওঁলোকে কাষত যাই নিশ্চিত কৰি আহিছিলে যে মৃত হৈছে। কিন্তু আজি সেইখিনি বিনিময় কছাৰীৰ ঘৰত জমা আছিলে, 2 লাখ টকা তেওঁলোকে পাবলগীয়া, আৰু স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীক দিয়া স্বীকাৰোক্তিৰ ভিত্তিত সেই টকাখিনি আজি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধন্যবাদ উপানন্দ।